ভাৰতত জাতীয় সংহতি। সংহতিৰ অন্তৰায়সমূহ। অনৈক্যৰ মাজত ঐক্যতা বজাই ৰাখিবলৈ সকলো ভাৰতীয়ৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰি সমাজৰ বিভিন্ন স্তৰ বা বৰ্গৰ মাজত সমানুপাতিক ব্যৱহাৰ কৰিব লাগিব। লগতে সামাজিক ন্যায়ৰ প্ৰয়োজন উল্লেখনীয়। অন্যথা ধৰ্মই ভাষাই বিভিন্ন ভাষাৰ মাজত জাত-পাতৰ ভিতৰত অনৈক্যতাৰ সম্ভাৱনা গঢ় লৈ উঠিব। সংস্কৃতিৰ আদান-প্ৰদান। সংস্কৃতিৰ সমষ্টি আৰু সমন্বয়েহে এটা জাতিৰ সংহতি নিৰূপণ কৰিব পাৰে। নানা গোষ্ঠী-জনগোষ্ঠী, বিভিন্ন ভাষিক গোষ্ঠীৰ নানা সাংস্কৃতিক সমন্বয়ৰে ঐশ্বৰ্যশীল ভাৰতৰ জাতীয় সংহতি। সামৰণি। জাতীয় সংহতিৰ অভাৱ পৰিলক্ষিত হ'লে জাতিটোৰ পতন আৰম্ভ হয়। একেদৰে এটা জাতিৰ সংস্কৃতিৰ মান নিম্নগামী হ'লে সংহতিতো বিৰূপ প্ৰভাৱ পৰে। ভাৰতৰ বৰ্ণ-বৈচিত্ৰ্যৰ সংস্কৃতিৰ উপাদানেৰে গঠিত জাতীয় সংহতিৰ প্ৰতি পৃথিৱীৰ আন দেশসমূহে আজিও শ্ৰদ্ধা জনায়। অৱশ্যে পৃথিৱীৰ সকলো জাতিয়েই কম বেছি পৰিমাণে জাতীয় সংহতি ৰক্ষা কৰি আগবাঢ়িছে। ধন্যবাদ।